নমস্কাৰ বন্ধু বান্ধৱীসকল মই হিমাক্ষীয়ে মোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা 1 পাউণ্ডৰ আইচিং কেক বনাম। 1 পাউণ্ড মানে আধা কেজিৰ এটা আইচিং কেক আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহকচোন তেনেহ'লে পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমে মই এটা মাইক্ৰ'ৱেভ ছেফ বাতি লৈছোঁ। তাত মই ডাৰ্ক কম্পাউণ্ড চকলেটবোৰ মিহি মিহিকৈ কাটি দিছোঁ। তাৰপিছত অলপমান হুইপ ক্ৰীম লৈছোঁ। হুইপ ক্ৰীমৰ সলনি আমি নৰ্মেল আমুল ফ্ৰেছ ক্ৰীমো ল'ব পাৰোঁ। এতিয়া এই মিশ্ৰণখিনি গলাবৰ বাবে মাইক্ৰ'ৱেভ অভেনত 1 মিনিট 30 ছেকেণ্ডৰ বাবে ৰাখিম। অভেনত নহ'লেও গেছতো আপোনালোকে ইয়াক গলাব পাৰিব। এতিয়া আমি টাইমটো ইয়াত ছেট কৰি লৈছোঁ। এয়া আমাৰ চকলেটখিনিও ধুনীয়াকৈ গলি গ'ল। এতিয়া অভেনৰ পৰা উলিয়াই আনিম। এয়া উলিয়াই আনি চামুচ এখনেৰে ভালকৈ লৰাই দিছোঁ। অলপমান ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম ইয়াত এনেকৈ। এয়া মই কেকৰ স্পঞ্জটো আগতীয়াকৈ কাটি স্লাইচ কৰিয়ে ৰাখিছিলোঁ। স্পঞ্জ বনোৱা ভিডিঅ'টো আপোনালোকক নেক্সট ভিডিঅ'ত ভালকৈ দেখুৱাম। এতিয়া আইচিং কৰিবৰ বাবে ক্ৰীমখিনি ফেটিবৰ বাবে ৰেডি কৰিছোঁ। ক্ৰীমখিনি আমাৰ হেণ্ড বিটাৰে দি ফুল স্পীডত 3 পৰা 4 মিনিটমান আমি ফেটি ল'ম। এয়া ধুনীয়াকৈ আমাৰ ক্ৰীমখিনি তৈয়াৰ হৈ গৈছে। এয়া দেখিছে নহয় আপোনালোকে, ধুনীয়াকৈ আমাৰ ক্ৰীমখিনি লাগি ধৰিছে। এতিয়া মই কম্বল কোটিং কৰিম। এয়া কেকৰ এটা স্লাইচ লৈ তাৰ ওপৰত মই চুগাৰ চিৰাপ স্প্ৰে কৰিছোঁ। তাৰপাছত আইচিং নাইফখনেৰে এটা ক্ৰীমৰ লেয়াৰ দিম। তাত মই ষ্ট্ৰবেৰী ক্ৰাছ ইউজ কৰিছোঁ ফ্লেভাৰ আৰু টেষ্টৰ কাৰণে। আইচিং নাইফেৰে ধুনীয়াকৈ এইখিনিও মই স্প্ৰেড কৰি লৈছোঁ। ওপৰতে মই চকো চিপ্ছ দি দিছোঁ, তেতিয়া কেকটো খাবলৈ বহুতেই টেষ্টি হয়। আকৌ সেই একেই প্ৰচেছেৰে আনটো স্লাইচ ওপৰত দি একেধৰণেই কৰি ল'ম। এয়া আমাৰ কম্বল কোটিং প্ৰায় সম্পূৰ্ণ হৈ গৈছে। এতিয়া কেকটো মই বেছৰ ওপৰত তুলিম। এয়া বেছত মই অকণমান ক্ৰীম সানি লৈছোঁ যাতে কেকটো পিছলি নপৰে। এটা পাইপিং বেগত ক্ৰীমখিনি ভৰাই কেকটোৰ ওপৰত এটা লেয়াৰ দিছোঁ। মই পাইপিং বেগটোত এইবাবেই ভৰাই লৈছোঁ যাতে ক্ৰীমখিনি সমান পৰিমাণে কেকটোৰ ওপৰত দিব পাৰোঁ। তাৰপিছত আইচিং নাইফখনেৰে ক্ৰীমখিনি ধুনীয়াকৈ মিলাই দিম। ধুনীয়া ফিনিচিঙৰ বাবে আমি স্পেচুলা ব্যৱহাৰ কৰিম, তেতিয়াহে ভালকৈ কেকটোত ফিনিচিং আহিব। এয়া আমি স্পেচুলা ব্যৱহাৰ কৰিছোঁ।
এয়া ধুনীয়াকৈ আমাৰ কেকটোৰ ফিনিশিং হৈ গৈছে। সাইডত লাগি থকা ক্ৰীমখিনি মই এখন টিস্যু পেপাৰে ধুনীয়াকৈ সাফাকৈ মোহাৰি দিছোঁ। এয়া কেকটোৰ বাহিৰ ফালে জিগজাগ স্প্ৰেচুলাৰখনেৰে মই এটা ডিজাইন দি দিছোঁ। আগতীয়াকৈ ৰেডি কৰি থোৱা চকলেটৰ মিশ্ৰণখিনি এতিয়া কেকটোৰ ওপৰত দি আইচিং নাইফখনেৰে ধুনীয়াকৈ মিলাই দিম। বাকি থকা চকলেটখিনি পাইপিঙত ভৰাই কাষত এনেদৰে ডিজাইন কৰি দিছোঁ। এতিয়া ওপৰৰ ডিজাইনৰ বাবে ডাঙৰ সাইজৰ ষ্টাৰ নজেলটো ইউজ কৰিছোঁ। নজেলটো পাইপিঙত ভৰাই তাৰ ওপৰত ক্ৰীমখিনি দি এনেকৈ আমি তৈয়াৰ কৰি ল'ম। লাহেকৈ ক্ৰীমখিনি হেঁচি দিলে এটা ধুনীয়া সৰু ফুলৰ ডিজাইন উঠি আহিব। এয়া দেখিছে ধুনীয়া ধুনীয়া ফুল হৈছে আমাৰ। দেখিবলৈও ভাল লাগে, বনাবলৈও তেনেই সহজ। আকৌ এবাৰ একেটা ডিজাইনতে ধুনীয়াকৈ ফুলবোৰ দি দিছোঁ। চকো চিপছ দি দিছোঁ। দেখিবলৈ ধুনীয়া হ'বৰ বাবে এনেকৈ অকণমান ডেকোৰেশ্যন কৰি দিছোঁ চিপছ দি পানি। এইটো সৰু ষ্টাৰ নজেল আমি তলৰ বৰ্ডাৰটোৰ বাবে ইউজ কৰিম। সেই একে পদ্ধতিৰে নজেলটো দি আমি ক্ৰীমখিনি ভৰাই লৈছোঁ। লাহে লাহে এনেকৈ হেঁচি যাব, ধুনীয়া এটা ডিজাইন উঠি আহিব। এয়া আমাৰ 1 পাউণ্ডৰ কেকটো সম্পূৰ্ণ হৈ গৈছে। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চালে। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটোও টিপি দিব, যেতিয়াহে আমাৰ নতুন নতুন ধুনীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। শেষত পুনৰবাৰ সকলোলৈকে ধন্যবাদ।